বন্ধুসকল আপোনালোকে চাই আছে ZG আছামিজ। তো আজি যাবলৈ ওলালোঁ গৌৰীপুৰ। লগৰ ল'ৰা এটা নতুন কচা চংচি চং এখন লিখিছে, তাকে ৰেকৰ্ড কৰিব যাবলৈ ওলালোঁ। তো আপোনালোকে চাই থাকক কেনেকৈ আজি ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰে, কি কৰে চব আপোনালোকক দেখুৱাই থাকিম। তো এতিয়া গৈ থাকোঁ। আমাৰ ছিংগাৰ নিজে লিখিছে বেচেৰা গান দুখন, এখন ২য় নম্বৰ গান, ৰাজবংশী গান, কুচাচংচী গান। ৰাজবংশী। তো আপোনালোকে চাই থাকিব কেনেকৈ ৰেকৰ্ডিং ষ্টুডিঅ'ত কি কৰোঁ নকৰোঁ চব দেখুৱাম আপোনালোকক আজি। তো বাইকখনক অলপ খুৱাই লওঁ, নহ'লে আকৌ সিহঁতে য'ত শুই দিব একদম হিলাবই নোৱাৰিম আৰু। চ' সিহঁতকো খুৱাই ল'বই লাগিব, আমিতো খাই আহিলোঁ, সিহঁতক নোখোৱালে আকৌ যাব কেনেকৈ। তো ভৰাব ল'লোঁ ৩০০ টকাৰ তেল। তো ৩০০ টকা মাৰি আছে খুপুককৈ বন্ধ হৈ গ'ল। চাইছে বন্ধ হৈ গ'ল আকৌ। চ' এনেকৈ ডিপুত লাইন গ'লে তেলটো সোমাওঁতে অলপ সাৱধান, তেল বহুত মাৰি দিয়ে। তেনেকৈ আমি মহামায়া মন্দিৰ আহি পাবলৈ লৈছোঁ আৰু। এইখিনিতে এটা চেক পষ্ট আছিলে, ডাবল আহিব নিদিয়ে। লগৰজনে এবাৰ খোজকাঢ়ি আহি আছে, কিবা কয় নেকি পুলিচে? তো এয়া মহামায়া মন্দিৰৰ মেইন গেটখন পাই গ'লোঁ। ইপিনে আপুনি চিধা ক'লে ডাইৰেক্ট মহামায়া মন্দিৰ। চ' আমি গৌৰীপুৰ যাম, সিপিনে নাযাওঁ চিধা। তো এনেকৈ এইটো ষ্টুডিঅ' আহি পাই গ'লোঁ। এটা কাম চলি আছে ইয়াত। ববিতা 1 2 তোর কথা ভাবিয়া ভাবিয়া মোর ঘরে মন রয় না, ভাবিয়া ভাবিয়া মোর ঘরে মন রয় না। খুলিগা তো অল্প অল্প মানে খুলিগা। তোর কথা ভাবিয়া ভাবিয়া মোর ঘরে মন রয় না। মন রয় না। তোর কথা ভাবিয়া ভাবিয়া মোর ঘরে মন রয় না। তোর কথা ভাবিয়া ভাবিয়া মোর ঘরে মন রয় না। তোর কথা মোর ঘরে মন রয় না। রয় না। ভাবিয়া ভাবিয়া
এইটো আপোনাৰ ষ্টুডিঅ'টো হেল্ল' তো কোনোবাই যদি আহে মানে নতুন ল'ৰা অঁ চ' গান ৰেকৰ্ড কৰিম বুলি হ'লে নিজে লিখি আহিলে ইয়াতে গানখন গাব পাৰিব ন পাৰিব কিয় নহয় যদি কিমান মান পৰিব পইচাটো আপোনাৰ এই পইচা টকা এইটো ডিপেণ্ড কৰে মানে গানটোৰ ওপৰত ডিপেণ্ড কৰিব ন গানটোৰ ওপৰত কি মানে ফ্লুইট ভৰাব লাগিব ঢোল বা ড্ৰামছ গিটাৰ গানটোৰ ওপৰত ডিপেণ্ড কৰিব চব বাজেট তাৰমানে কভাৰ চঙো কৰিব পাৰে ক'বাৰ চব ট্ৰেক লৈ আহিলে কমত হৈ যাব একদম কমত অঁ আৰু গান কম্প'জ কৰিব গ'লে অলপ বেছি লাগে কিন্তু লাগে। ডিপেণ্ড কৰে গান সেইটো তো আপোনাক মই ইয়াত নম্বৰটো দি দিম বন্ধুসকলক যদি কোনোবা কৰিম বুলি ভাবে ইচ্ছা আছে তো কণ্টেক্ট কৰি আহিব পাৰিব আজি আমাৰ বিকি ছাৰে এখন গাই দিলে আহি আছে দুদিন পিছত গানটো আমাৰ আহি পালোঁ বন্ধুসকল ঘৰ চব ভিডিঅ'টো কেনে লাগিল যদি ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক কাষত থকা ঘণ্টিডাল বজাবলৈ নাপাহৰিব বজাই দিয়ক এইটো নেক্সট ভিডিঅ'টো সোনকালে পাই যাব আপোনালোকে তো আজি ইমানতে সামৰিলোঁ